নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি অসমীয়াৰ এটা অন্যতম খাদ্য ভেদাইলতা পাতৰ কেইটামান পকৰি আপোনালোকলৈ লৈ আহিছোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। এয়া কেৰাহীখন পাতি তেল দি লৈছোঁ। তেলখিনি যেতিয়া গৰম হ'ব ন, তেতিয়া বৰ এটা এটাকৈ দি যাম। এয়া পিচি লোৱা ভেদাইলতাখিনি আৰু তাত অলপ পিঠাগুড়ি দি দিছিলোঁ। দিয়ে লগালগ লৰাই নিদিব, অলপ এটা ছাইড হ'বলৈ দিব আৰু এটা ছাইড হোৱাৰ পাছতহে অকণমান লৰাই দিব। এয়া হৈ গ'ল। আপোনালোকে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন, আৰু যদি আপোনালোকে ভাল পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।